back! Go back, go back! Bangladeshi, go back! Go back, go back! Bangladeshi, go back! Go back, go back! Nasib Ahmed Bashir, Go back, go হিষ্ট্ৰীত কেতিয়াও নঘটা এটা ঘটনা অখিল গগৈ ডাঙৰীয়া মোৰ লগত আছে কেতিয়াও নঘটা এটা ঘটনা প্ৰতিবাদ কৰিছে প্ৰতিবাদ গৈ দিল্লী পাইছেগৈ আৰু আজি উলংগ হৈ প্ৰতিবাদ আচলতে ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ ই এক নজিৰবিহীন অভূতপূৰ্ব প্ৰতিবাদ বিজেপি আৰু আৰএছএছৰ চৰকাৰখনে আমাৰ দেশৰ সংবিধানখনক সম্পূৰ্ণৰূপে নাকচ কৰি দিব খুজিছে বিজেপি আৰু আৰএছএছে আমাৰ দেশৰ সংবিধানখনৰ আদৰ্শক আমাৰ দেশৰ সংবিধানখনৰ প্ৰস্তাৱনাত থকা সমানতাৰ আদৰ্শ আমাৰ দেশৰ সংবিধানত থকা ধৰ্মনিৰপেক্ষতাৰ আদৰ্শক নাকচ কৰি এখন সাম্প্ৰদায়িক আৰু অসাংবিধানিক বিধেয়ক উত্থাপন কৰিছে ভাৰতৰ সংবিধানৰ 14 নম্বৰ অনুচ্ছেদত ৰাইট টু ইকুৱেলিটি সমানতাৰ অধিকাৰৰ কথা কৈছে 15 নম্বৰ অনুচ্ছেদত ইকুৱেলিটি বিফৰ লৰ কথা কোৱা হৈছে আৰু 25ৰ পৰা 28 লৈকে ধৰ্মৰ ভিত্তিত কোনো পধ্যে কাকো ডিসক্ৰিমিনেশন কৰিব নোৱাৰিব বুলি কোৱা হৈছে ভাৰতবৰ্ষৰ সংবিধানৰ এই সম্পূৰ্ণ আদৰ্শক ধূলিচ্ছাদ কৰি বিজেপি আৰু আৰএছএছৰ চৰকাৰখনে এতিয়া তেওঁলোকৰ হিন্দু ৰাষ্ট্ৰৰ হিন্দুত্বৰ যি ধাৰণা তাক হাকাৰ ৰূপ দিবৰ কাৰণে আৰু অসমীয়া জাতিক ধ্বংস কৰিবৰ কাৰণে অসমীয়া জাতিক শেষ কৰি দিবৰ কাৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰিছে ইটোৰ পিছত হিতু প্ৰতিবাদ কৰিছে অসমীয়া জাতিয়ে কোনো প্ৰতিবাদকে তেওঁলোকে কোনো গুৰুত্ব প্ৰদান কৰা নাই বন্ধ দিছে প্ৰতিবাদ কৰিছে আমৰণ অনশন কৰিছে সকলোবিলাক কৰি দিয়াৰ পাছতো গণসমাবেশ কৰিছে যিকোনো প্ৰতিবাদ যিমান প্ৰতিবাদ আছিল অসমৰ গণতান্ত্ৰিক ইতিহাসৰ সকলো প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু তাৰ পাছতো এই চৰকাৰে নামানে আৰু সেইকাৰণে অৱশেষত 70টা সংগঠনৰ প্ৰতিনিধিসকলে আজি দিল্লীত গৈ সকলো লাজ মান কাটি কৰি দিল্লীৰ সংসদ ভৱনৰ সন্মুখত সংসদৰ এই নগ্ন ভূমিকাৰ কাৰণে চৰকাৰৰ এই নগ্ন ভূমিকাৰ কাৰণে নগ্ন হৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি নজিৰবিহীন এক প্ৰতিবাদৰ ধাৰা তেওঁলোকে সংযোজন কৰিলে যিসকলে প্ৰতিবাদ কৰিছে তেওঁলোকৰ পৰিয়াল আছে তেওঁলোকৰ লাজমান আছে তাৰ পাছতো তেওঁলোকে প্ৰতিবাদ কৰিছে মই সেইকাৰণে তেওঁলোকক প্ৰথমতে অভিনন্দন জনাইছো আৰু তেখেতসকলক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো যে তেওঁলোকে দেশৰ কাৰণে চূড়ান্ত ত্যাগ কৰিছে কিন্তু তাৰ পাছতো বিজেপিয়ে নামানে এই চৰকাৰে নামানে আপোনালোকে সকলোৱে দেখিছে যে জি ডি আগৰৱালাই গংগা পৰিষ্কৰণৰ কাৰণে অনশন কৰি তেওঁ মৃত্যুবৰণ কৰি গ'ল কিন্তু চৰকাৰে কেতিয়াও নামানিলে আজি অসমীয়া জাতিয়ে এনেকৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো হয়তো বিজেপি আৰএছএছে আমাৰ এই প্ৰতিবাদক নামানে এই বিধেয়ক হয়তো তেওঁলোকে বাঞ্ছাল নকৰে কেঞ্চেল নকৰে আমি সেইকাৰণে এই মুহূৰ্তত অসমবাসী ৰাইজক বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছো শ্ৰদ্ধেয় ৰাইজ 70টা সংগঠনে সৰ্বোচ্চ প্ৰতিবাদ কৰিছে আপোনালোকে এতিয়া ৰাজপথলৈ ওলাই আহক আপোনালোকে এতিয়া মাঘ বিহুৰ কিবা ফাংচনত আপোনালোক এতিয়া মস্কুল নহব কোনোবা সংবাদ মাধ্যমে আপোনালোকক সেই ফাণ্ডত পেলাব খুজিলেও সেই ফাণ্ডত আপোনালোক নপৰিব এতিয়া অসমীয়া জাতিৰ দুৰ্দিনৰ দিন অসমীয়া জাতিৰ ভোগৰ দিন নহয় শ্ৰদ্ধেয় ৰাইজ আপোনালোক ৰাজপথলৈ ওলাই আহক আজি কলা দিৱস আজি ঘৃণা দিৱস আজি ধিক্কাৰ দিৱস এই ধিক্কাৰ দিৱসত আপোনালোকে যোগদান কৰক সকলোৱে প্ৰতিবাদ কৰক সকলোৱে মাত পাতক আৰু সকলোৱে মাত পাতি আমি কৈ দিব লাগিব যে আমি কোনো পধ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াও গ্ৰহণ কৰিবলৈ নিদিওঁ কেতিয়াও আমি বিদেশী গ্ৰহণ নকৰোঁ অসমীয়া জাতিয়ে বিদেশী গ্ৰহণ নকৰে ইয়াৰ পাছত আৰু কি প্ৰতিবাদ কৰিম কওক ইয়াৰ পাছত স্বাধীন অসম বিচাৰিব লাগিব ইয়াৰ পাছত সহস্ত সংগ্ৰামলৈ যাব লাগিব এনেকুৱা প্ৰতিবাদ কৰিব লাগিব নেকি গতিকে ভাৰত চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যে চৰকাৰে অনতি বিলম্বে অকণো দেৰি নকৰাকৈ চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক ই অসমীয়া জাতিক শেষ কৰি দিব 1,90,00,000 হিন্দু বাংলাদেশী যদি আহে অসমীয়া জাতি নাবাচে বিদেশীক আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজক ৰাজপথলৈ আহি বিজেপি আৰু আৰএছএছক ঘৃণাৰে উপচাই পেলাবলৈ আহ্বান জনাইছোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজক প্ৰতিবাদ প্ৰতিৰোধ
সকলো ধৰণৰ প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰি যেনেকৈ যিয়ে যেনেকৈ পাৰে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি এই বিধেয়কখন বাতিল কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। পাৰ্লিয়ামেণ্টত নগ্ন হৈ প্ৰতিবাদ কৰাটো অসমীয়া জাতিৰ জাতীয়তাবোধৰ আৰু নিজক ৰক্ষা কৰাৰ চূড়ান্ত ৰূপটো প্ৰকাশ পালে। ইয়াতকৈ আৰু ডাঙৰ প্ৰতিবাদ সংসদৰ সন্মুখত কোনেও একো কৰিব নোৱাৰে। ভাৰতীয় সংসদে যদি ইয়াৰ পাছতো লাজ নাপায়, ইয়াৰ পাছতো যদি তেওঁলোকে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ কথাটো গ্ৰহণ কৰে, তেতিয়াহ'লে আৰু কোনো বাকী নাথাকিব। অসম স্বাধীন হোৱাৰ বাহিৰে চাগে অন্য দাবী কৰিবৰ কাৰণে কোনো ৰাস্তা নাথাকিব। গতিকে এই মুহূৰ্তত মই যিসকলে এনেকুৱা ধৰণৰ চূড়ান্ত আত্মত্যাগ কৰিবৰ কাৰণে আগবাঢ়ি গ'ল, মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। জাতিয়ে নিশ্চয় ইতিহাসে তেওঁলোকক নিশ্চয় মনত ৰাখিব। আৰু মই চৰকাৰক আহ্বান জনাইছোঁ, ভাৰত চৰকাৰক আহ্বান জনাইছোঁ, অসম চৰকাৰক আহ্বান জনাইছোঁ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক। সদৌ অসম ছাত্ৰ সন্থাক আহ্বান জনাইছোঁ, আপোনালোকে ভাগ ভাগ হৈ নাথাকিব, আহক আমি সকলোৱে মিলি ঐক্যবদ্ধ সংগ্ৰাম কৰোঁ। অসম গণ পৰিষদক আহ্বান জনাইছোঁ, আপোনালোকে মিত্ৰজোঁটৰ চৰকাৰৰ পৰা ওলাই আহক আৰু ঐক্যবদ্ধভাৱে ৰাইজৰ লগত লগ লাগি এই বিধেয়কৰ বিৰোধিতা কৰক। আৰু মই সমগ্ৰ অসমবাসী ৰাইজক বাৰম্বাৰ এটাই আহ্বান জনাইছোঁ, আপোনালোক আৰু ৰৈ নাথাকিব, আপোনালোক ওলাই আহক। কেৱল আপোনালোক ওলাই আহিলেহে, জনতা ওলাই আহিলেহে এই সময়ত বিধেয়কখন বাতিল হ'ব, নহ'লে কিন্তু কোনেও ৰাখিব নোৱাৰিব। দেখিছে যে বিজেপিৰ মানুহবিলাক কিমান নিলাজ। কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় ফেটি লৈ কলা পতাকা দেখুৱালে। তেওঁ নিজৰ জিলাত, নিজৰ ঘৰৰ কাষতে, তেওঁ নিজৰ ঘৰৰ সন্মুখত ক'লা পতাকা তেওঁক ভেটি লৈ ৰাইজে ক'লা পতাকা প্ৰদৰ্শন কৰিলে। তাৰ পাছতো তেওঁ নিলাজ, তেওঁ একো ব্যৱস্থা গ্ৰহণ কৰা নাই। দ্বিতীয়তে আমি দেখিবলৈ পালোঁ যে মহিলাসকলে আহি আজি বিজেপিৰ কাৰ্যালয় ঘেৰাও কৰি ৰাখিলে, তেওঁলোকক বস্ত্ৰহৰণ কৰা হ'ল। অৰ্থাৎ অসমীয়া জাতিয়ে সকলো ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু তাৰ পাছতো আমি দেখিবলৈ পাইছোঁ যে নিলাজ বিজেপিয়ে, মৌলবাদী বিজেপিয়ে, সাম্প্ৰদায়িক বিজেপিয়ে এতিয়ালৈকে এই বিধেয়কখন বাতিল কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি বিজেপি আৰু RSSৰ চৰকাৰক এই বিধেয়ক বাতিল কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। তাৰ বিপৰীত এটা ছবি কালি সন্ধিয়া সময়ত দেখা পোৱা গ'ল। হিমন্ত বিশ্ব শৰ্মাই তাৰ বিপৰীত ভাষ্য প্ৰদান কৰিলে। হিমন্ত বিশ্ব শৰ্মা এজন দালাল, ওপৰৰ পৰা মূৰলৈকে আপাদমস্তক এজন দালাল। আপোনালোকে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই, আপোনালোকে সকলোৱে জানে যে কেইটামান লুই বাজাৰ কেলেংকাৰী, চাৰদা কেলেংকাৰী, এই কেলেংকাৰীবিলাকৰ পৰা বাচিবৰ কাৰণে এই কাম কৰি আছে। গতিকে এই কেলেংকাৰীৰ পৰা বাচিবৰ কাৰণে যিজন মানুহে কেৱল এই কাম কৰি আছে, তেওঁ সকলো কথা ক'ব। তেওঁ এজন বদমাছ দালাল ৰাজনীতিক। গতিকে এজন দালাল ৰাজনীতিকে যিকোনো কথা ক'ব। গতিকে এই মুহূৰ্তত মই হিমন্ত বিশ্ব শৰ্মাৰ কথা কোনেও গ্ৰহণ নকৰিবৰ কাৰণে আৰু কেতিয়াও গুৰুত্ব নিদিবৰ কাৰণে আহ্বান জনাইছোঁ। লগতে মই আৰু এটা আহ্বান জনাইছোঁ, যিখন বিশেষ কমিটি গঠন কৰিছে, হাই পাৱাৰ্ড কমিটি বুলি কৈছে, সেই কমিটিত মই সমগ্ৰ অসমৰ যিসকল সদস্যৰ নাম তাত উল্লেখ আছে, সদস্যসকলক আহ্বান জনাইছোঁ, আপোনালোকে কমিটিখনত নোসোমাব। আপোনালোকে বিজেপিক 19ৰ নিৰ্বাচনী বৰ্তনী পাৰ কৰাত সহায় কৰি নিদিব। মই ডক্টৰ নগেন শইকীয়াকে ধৰি, আমাৰ মদন বেজবৰুৱা ডাঙৰীয়াকে ধৰি, ৰংবং তেৰঙকে ধৰি, লগতে সকলোকে, তেখেতসকলক সকলোকে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোকে বিজেপি RSSৰ এই ৰাজনীতিত অংশগ্ৰহণ নকৰিব। অসমীয়া জাতিক তেওঁলোকে বৰবাদ কৰিব খুজিছে আৰু আপোনালোকৰ জৰিয়তে অসমীয়া জাতিক ঠাণ্ডা কৰিব খুজিছে। গতিকে যাতে কোনোপধ্যে আপোনালোকে অসমীয়া জাতিক ঠাণ্ডা কৰাৰ বিজেপিৰ এই হাথিয়াৰত পৰিণত নহয়, তাৰ কাৰণে মই সকলো সদস্যক এই কমিটিত অংশগ্ৰহণ নকৰিবৰ কাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। কি কৰিব কওক, ৰাইজে লাষ্টত গৈ কি কৰিব? স্বাধীন অসম বিচাৰিব? ৰাস্তাটো নাই আৰু কি কৰিব? ইমান কোৱাৰ পাছত, ইমান প্ৰতিবাদ কৰাৰ পাছত যদি নিলাজ একো কাম নকৰে, তেতিয়াহ'লে ৰাইজ অসহায়। ৰাইজে যিকোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীলৈ আগবাঢ়ি গুচি যাব। গতিকে তেনেকুৱা প্ৰতিবাদী কাৰ্যসূচীলৈ যাতে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে, সহস্ত সংগ্ৰামৰ ফালে যাতে মানুহ ধাবিত হ'ব নোৱাৰে, তাৰ কাৰণে অনতি বিলম্বে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত, বিধেয়কখন বাতিল কৰা উচিত। গোটেই অসমত হয়, আপোনালোকে জনতা ভৱনত দেখুৱাইছে, আপোনালোকে দেখিছে যে জনতা ভৱনত দেখুৱাইছে, ৰেডিঅ' চেণ্টাৰৰ সন্মুখত দেখুৱাইছে, ছেবাৰ সন্মুখত দেখুৱাইছে, এগ্ৰিকালচাৰ কাৰ্যালয়ৰ সন্মুখত, DC অফিচৰ সন্মুখত দেখুৱাইছে, ইৰিগেশ্যন কাৰ্যালয়ৰ সন্মুখত, ৱাটাৰ ৰিচোৰ্চৰ অফিচৰ সন্মুখত, চাৰিওফালে গোটেই অসমত কেৱল ক'লা পতাকা, ক'লা পতাকা, ক'লা পতাকা, আৰু গোটেই জিলা সদৰবিলাকত ক'লা পতাকাৰে ভৰি পৰিছে। তাৰ পাছতো যদি চৰকাৰে মনে মনে বহি থাকে, তাৰ পাছতো যদি চৰকাৰে নিলাজ নিচিনাকৈ বহি থাকে, তেতিয়াহ'লে ৰাইজৰ কোনো বিকল্প নাই। মানে আচলতে আজি যে উলংগ প্ৰতিবাদ কৰিলে, তাৰ কাৰণটোৱে হ'ল যে জাতীয় নায়কজন উলংগ, আমাৰ মুখ্যমন্ত্ৰীজন উলংগ, আমাৰ প্ৰধানমন্ত্ৰীজন নগ্ন।
সেই নগ্নতাৰ প্ৰতীক ৰূপে আচলতে শত্ৰুতা সংগঠনে এনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ধন্যবাদ Bangladeshi go back! Go back, go back! Bangladeshi go back! Go back, go back! Bangladeshi go back! Go back, go back! Nasib Abdul Bin